বস বস জুবিন নাই আৰু কি হ'ব আমাৰ কেতিয়াৰ কাৰ গাৰ শুনিম বস কি হ'ব আৰু সদায় জুবিনৰ গান শুনি আছিলো মানুহটোৰ এতিয়া আৰু নতুন গান আৰু নাপাম সেইটো হয় দে পাৰ্টনাৰ কি কৰবি আৰু উপায়টো নাই কি যে হ'ব দুনিয়াখনত ভাল মানুহবিলাক আগতে গুচি যায় বস তাতকে আপোনাকে মাৰি নিব লাগিছিল কি কৈছে মোক মাৰি নিব লাগিছিল আৰে মোক কে তনক দুকো একেলগে লৈ যাব লাগিছিল মই তনক দুটাক পুহি আছো মোৰ কিবা হৈ গেলে তনক দুটাক কোনে চাব সেই বোলো আপনি আমাৰ বস না সেইকাৰণে কৈছিলো দেখ আৰু তনে দুটাই এতিয়া কান্দা বন্ধ কৰচোন আনো দুখ লাগে কেনে লাগিব অসমৰ হাত হয় এতিয়া কান্দা বন্ধ কৰ জানা না 3 দিন হৈ গেল একো খাবা পাৰা নাই কি বস জুবিন মৰি গেছে আপনি খাৱাৰ মাথা মাৰি আছে আৰে মই সেইটো ভাবি কোৱা নাই নহ'লে চলিবি কেনেকৈ বল সকলোৱে জুবিনৰ দুখত আছে এই চান্সতে আমি বেলেগৰ ঘৰত যাই চুৰ কৰো বল বস আপনি কিন্তু এইগিলা ভাল কথা কোৱা নাই দে কি অখাত কথা কৈ আছে বস এতিয়া যদি চুৰ কৰিব যাওঁ যদি ধৰা পৰো তেতিয়াহ'লে সকলোৱে দুখত আছে কিন্তু এনেকুৱা মাৰব না তাতে কিন্তু অৱস্থা বেয়া হৈ যাব আৰে তই টেনচন কিয় লৈছে ঘৰত কোনোৱে নাই চবেই জুবিনক চাবা গেছি আৰু তই কি কৈছে তেতিয়াহ'লে হ'ব দে তই থাক ই আৰু মই যাওঁ তই একো খাবা নালগে দে সেনকাই থাক আৰে নহয় বস মই সেই ভাবি কোৱা নাছিলো ভোকটো মোৰো লাগছি কিন্তু এনেকুৱা টাইমত জানো এইবিলাক কৰিব ভাল লাগে তে কৰিবি কেতিয়া নহ'লে চলিম কেনেকৈ আমি জুবিনক ময়ো ৰেচপেক্ট কৰোঁ মোৰ বেষ্ট হয় তাৰ গান নহ'লে মই চলিবই নোৱাৰো কিন্তু 3 দিন হ'ল একোৱে খাব পোৱা নাই আৰু এইটোৱে চান্স বহুত দিন আমি চুৰো কৰা নাই সেইগিলা নাজানো তনে দিও বল মই প্লেনিং দিম বল চুৰ কৰি লৈ আহো বল বল কেনে অখাত বস ঠিক আছে বস কিবা হ'লে চাব কিন্তু বস চাব কিন্তু যদি আমি ধৰা পৰো না চব আপনি করবে দিয়া বুলি কম ইমান বছৰে এতিয়া তলক দুকু মই চলাই আছো এতিয়া চব মোকে দুখ দি আছা হ'ব দেচোন আগতে বল এতিয়া বল দোকান বিলাকত চান মাৰো বল ঠিক আছে বস বল বল আৰু তই মোক ভেবা লাগি কি চাই আছা নাজা নাকি বল বল ওকে বস 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 ক'ত গেলা হে ঐ আহি আছে ৰে টেনচন ল'বা নালাগে বল বল মোৰ তামাম ভয় লাগছি ভয় কৰিব নালাগে দে মই আছো না বল বল আৱা এনেকে দাউৰি দাউৰি গেছি নেকি ঐ মোক নৰখা গে অখাতে বছক পাত্তা নেদে ৰ যা যা সেই ঘৰটোৰ পৰা তনে লৈ আহ যি পা বস কেনে অখাত মানুহে আপুনি দেখোন কৈছিল দোকান বিলাকত যাব এতিয়া আৰু ঘৰত কিয় সোমাবা দিছে হ'ব দে এতিয়া ঘৰ কেতিয়া পাইছে না আগতে তাতেই সোমাও দে এনে অখাত বস মাৰকুৱেহি মাৰিব আৰু আজি মই ইয়াৰ পৰা চাই আছো যা তনক প্ৰটেক্ট কৰি আছো তনে উলাই লৈ আহ ঘৰৰ পিছফালে দি যা পিছফালে দি বস হ'ব ৰ'ব বাপৰে বহুত টাইম লাগিল দেখোন কেউ আহিব নাই কি বা হ'ল জোৰত হাল্লাও কৰিব নোৱাৰো কোনোবাই শুনিও পাব আল্লাহ নাচকলাই কি দাঙি আনিছে বস তামাম ওজান অলপ আহি হেল্প কৰি দে বস দাঙিব পাৰা নাই ঐ বস তাৰ মুখ চাই আছে আহক মায়ের টাঙাত ইমান ডাঙৰ বস্তু কোনে আনবে দিছি এইটো কি এতিয়া ৰাতি বনাই খাবি নেকি এগিলা নাজনো এটা কিন্তু ভাঙি দিম কিন্তু ধৰি দেও বাপৰে ইমান ডাঙৰ মোৰ মুখখানে দেখা নাপো হৈ গেছি তন্দে জহদি ওলাইছে হয়দি চটকাত আছে বল বল সেইফালে দি বল বস বলক 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 হিমাংশুৰিকে ঠিক আছে না অলপ কন্ট্ৰলত আছি না এতিয়া ঠিক আছে দে দেউতাক এটাক অলপ কন্ট্ৰলত ৰাখছি ভালে হৈছে দে বহুত অৱস্থা বেয়া হৈ গৈছিল না মইতো বহুত ভয় খাই গৈছিলো মই ভাবিছিলো মেডিকেলত চাগে ভৰ্তি হ'ব বাট ঘৰত লৈ যাই ভালে হৈছে নহ'লেতো আৰু বেয়া অৱস্থা হৈ গ'ল হয় ঠিকে কৈছা দে দোস্ত ৰচোন মোবাইলটো বাজে দেখোন কি বা হিমাংশু কল কৰিছি দেখোন কি বা হৈছে তাৰ হেল্ল' কি কিয় কল কৰিছে
তোৰ গা পাতি ভাল না? চব ঠিক ঠাক আছে না? মই ভালে আছো দে। সেই এটা কথা আছিল ৰ। কি কথা কিবা হ'ল নেকি কাৰোবাৰ? এই নহয়, এনেকুৱা চিটুৱেশ্যনতো আমাৰ গাঁৱত কালি টিভি চোৰ হৈছে। কি কয়? কোন অখাত মানুহ হ'ব পাৰে? এনেকুৱা টাইমত সকলোৱে টিভি চাই আছে, ৰাতি শোৱাৰ টাইমত যদি টিভি লৈ যায়। সেইকাৰণে তোক কথাটো জনালো, আহিবিচোন আমাৰ গাঁৱৰ ফালে। দে 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 যাই আছো দে। দে ঠিক আছে দে, মই ঘৰতে আছো। অকে অকে। কি হৈছে? কিয় কল কৰিছিলে? হিমাংশুহঁতৰ গাঁৱত বোলে কালি ৰাতি টিভি চোৰ হৈছে। কি কৰে? এনেকুৱা টাইমতো টিভি চোৰ কৰে মানুহ? সেইকাৰণে সি জলদি মাতছি। ঠিক আছে বল বল বল। বল বল চাই আহো কি হৈছে।